তাৰপিছত কি হৈছে তেওঁলোকৰ মৃত্যু সংখ্যাটো বাঢ়ি গৈছে। এতিয়া ছুইচাইডৰ সংখ্যাও বাঢ়িছে, আজিকালি বাঢ়িছে নে? বহুত মহিলাই কি কয় মানে ছুইচাইডৰ সংখ্যাও বাঢ়ি গৈছে। আমাৰ কি হয় যুৱতীসকলৰ মৃত্যুৰ হাৰো কিন্তু গৰ্ভধাৰণ কৰা অৱস্থাত বাঢ়ি গৈছে। তাৰ কাৰণে কি কৰিব আমাৰ যুৱ সংঘ এটা যেতিয়া আমাৰ গাঁওখনত আছে বা আমাৰ মহিলা সমিতি এটা আছে যিহেতু আছে, তেওঁলোকে কি কৰিব লাগিব যে সেই আমাৰ যিসকল গাঁৱৰ যুৱক যুৱতী আছে তেওঁলোকক আচলতে আমি সজাগ কৰি ৰাখিব লাগিব। সেই বস্তুটো আমি আচলতে জনাব লাগিব। আমি লাজ কৰিলে নহ'ব, কিছুমান কথা তেওঁলোকক আমি বিশদভাৱে খুলি ক'ব লাগিব। ঘৰ এখন ঘৰৰ পৰাই আচলতে এজনী ছোৱালী বা এজন ল'ৰাৰ শিক্ষাটো আৰম্ভ হয়। গতিকে মাক দেউতাকেও সেই বস্তুটো গুৰুত্ব সহকাৰে লৈ তেওঁলোকক এই বাল্য বিবাহৰ পৰা ৰোধ কৰি তেওঁলোকক আগুৱাই নিব লাগিব। পাৰিব নহয়? আপোনালোকে পাৰিব নাই? পাৰিব ন? আপোন কাৰোবাৰ আমাৰ নিজৰ ভণ্টি এজনী বা কি হয় আমাৰ কোনোবা মৰমৰ ছোৱালী এজনী আমি লুকাই জানো কোনো কামতে আমি নিবিচাৰো, হয় নে? গতিকে আমি সেই বাল্য বিবাহটো ৰোধ কৰিব লাগিব। ছেকেণ্ড কথা হ'ল আমি আৰু এটা প্ৰগ্ৰেম আপোনালোকৰ মাজত লৈ আহিছো, মহিলা সবলীকৰণ। আপোনালোকে আত্মসহায়ক গোটত আছে, পইচা পাইছে নাই? এতিয়া পইচা পাইছে ঠিকে আছে, কি কামত লগাইছে? গভৰ্ণমেণ্টে আপোনালোকক যিহেতু পইচা দিছে, পইচা দিয়াৰ কাৰণে আপোনালোকক কিছুমান কাম কৰিবৰ কাৰণে আচলতে পইচা দিছে, দিছে নে? তাতে কি হৈছে আমাৰ আচলতে 90% মহিলা বা 90% মানুহে লোন লোৱাৰ পিছত আমি আচলতে কি কৰো সেই পইচাটো সৎ কামত ব্যৱহাৰ নকৰো। কৰো জানো? ধেৰ মাইক্ৰ' ফাইনেন্স আছিলে, ধেৰ মাইক্ৰ' ফাইনেন্সৰ মানুহ সৈতে ধেৰ ঋণ মাফো হৈ গ'ল, কিন্তু বৃহৎ সংখ্যক মানুহে কি কৰিলে আচলতে পইচাটো অপব্যৱহাৰ কৰিলে আৰু তেওঁলোকে সৎ কামত ব্যৱহাৰ নকৰে। যদি আপোনালোকে সৎ কামত ব্যৱহাৰ কৰে গভৰ্ণমেণ্টে আপোনালোক এটা ছাবচিডি আপোনালোকক থাকিব। গম পাই নে নাপায় চাগে ন? আমাৰ কি যেটা আমি সজাগ কৰিব লাগে যাতে আপোনালোকে সেই সুবিধাসমূহ গভৰ্ণমেণ্টৰ পৰা ল'ব পাৰে। আমাৰ জিলা যুৱ বিষয়া মহোদয়ে দুআষাৰ ক'ব বুলি। चाइल्ड मैरिज में चाइल्डहुड किसको बोलेंगे? जो लड़की 18 इयर्स के कम उम्र के हो और लड़का 21 इयर्स के कम उम्र के हो। हाँ, शादी में दोनों ही चाइल्ड हो सकते हैं या फिर लड़की चाइल्ड और लड़का उम्र में ज्यादा बड़ा ऐसा भी हो सकता है। दोनों को चाइल्ड मैरिज ही बोलेंगे। लड़कियां ऐसे कम उम्र में होते वक्त मर जाता है ब्लीडिंग की वजह से बहुत सारा। तो इसलिए ये तो फिजिकल प्रॉब्लम है और मेंटल जो प्रॉब्लम है कि इतना कम उम्र में वो तो अभी खेलने कूदने का टाइम है, हाँ पढ़ाई करने का टाइम है। उस टाइम पे अगर शादी कर लेता है, शादी का बहुत रिस्पॉन्सिबिलिटी होता है, घर संभालना, सबको देखभाल करना, तो ये सब भी बहुत प्रॉब्लम हो जाता है। इसलिए हमें देखना पड़ेगा ताकि 18 इयर्स तक लड़की एजुकेशन सबको जरूरी है, लड़का लड़की सबको जरूरी है। हम जितना एजुकेशन लेंगे उतना नॉलेज बढ़ेगा। हम जाके थोड़ा वेट कर लो, उसके बाद आप शादी करो। हाँ, और यहाँ पे तो उतना नहीं होता है, घर से तो इतना नहीं देते। कुछ जगह है जहाँ पे